গুড ইভিনিং। আপোনালোকে কি কৰিছে বাৰু? ইয়াত দেখিছেনে আমি একদম মজাছে গাখীৰৰ চাহ বনাই লৈছোঁ খাবলৈ। ভাবিলোঁ চাহ একাপ খাওঁ পাছবেলা। আৰু ৰাতিপুৱা দেখিছেনে কাপোৰ কানি ধুলোঁ, মানে বহুত কাপোৰ ধুলোঁ আজি, বহুত কাপোৰ মানে গোটাই গৈছোঁ একদিন মানে, আৰু এযোৰ গোটাই গৈছোঁ বাহিৰে ভিতৰে কাপোৰে। গা ধোৱা কাপোৰটো আৰু ভৰ্তি হৈ আছে বাহিৰত, কম কমকৈ বোলো ধুওঁ। সেইকাৰণে ভাবি ল'লোঁ এইবোৰ গামচা চামচা অলপো ধুইছোঁ, থুলমূলকৈ অকণমান নাম এষাৰ পাতিবলৈ আছে মানে ঘৰত। সেইকাৰণে কাপোৰ চাপোৰ ধুই অলপ লৈছোঁ, কালিলৈও অলপ ধুব লাগিব, ৰ'দটো দিলেই। আৰু আজিয়ে অলপ ধুই লৈছোঁ। ভাবি ল'লোঁ তাৰ মাজতে চাহ একাপো খাই লওঁ, খাবলৈ মন যায় দুপৰীয়া চাহ একাপ দিয়কচোন। সেইকাৰণে ধৰক চাহ একাপ। আপোনালোকে এটা কথা নাপাহৰিবচোন, মোৰ পেজটো পাৰিলে ফ'ল' কৰিবচোন, আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, কেনেকুৱা পায়, ভাল পায়নে নাপায় আপোনালোকে। সেইকাৰণে ভাবি ল'লোঁ ক'ব। আৰু দেখিছেনে চাহ খাবলৈ লৈছোঁ, কেনেকুৱা লাগিছে গাখীৰ চাহকাপ বাৰু? ভাল লাগিছেনে? খাম খাম লাগিছেনে বাৰু আপোনালোকৰ?